আজিকালি চোন ডাইৰেক্ট দুপৰীয়াই হয় ৰাইজ। ৰাতিপুৱাটো কলৈ যায় বাৰু? এয়া ৰাতিপুৱা 6:30 বজাতে সূৰ্য দেৱতাৰ যিটোহে পাৱাৰ। সূৰ্য দেৱতাৰ পাৱাৰকো ভয় নকৰি মই নলবাৰীলৈ যাব ওলাইছো আৰু এয়া চকত আহি গাড়ী লৈ বুলি ৰৈ আছো। ৰুম আহি পাই ইয়াত এনেকে কাপোৰ পিন্ধাত লাগিছো আৰু এয়া মই ৰেডি হৈ গলো। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট এটা কৰি জনাব। আৰু ওলাই মেলি অলপো দেৰি নকৰি ইউনিভাৰ্চিটিলৈ বুলি গলো। যিটোহে ৰ'দ ছাতিটো নোলোৱাকে নোৱাৰিয়ে ওলাব। ইউনিভাৰ্চিটি আহি পাই গোটেই কেইজনী আগতে কেইখনমান ফটো উঠি ললো। তেৰি বেলেগ কথা কৈ থাকোতে আজি ইউনিভাৰ্চিটিত কি আছে আপোনালোকক ক'বই হোৱা নাই নহয়। আজি আছে আমাৰ চিনিয়ৰ সকলৰ ফেয়াৰৱেল। তেওঁলোকক আদৰণি জনোৱাৰ পিছত বন্তি প্ৰজ্বলনৰ দ্বাৰা আমাৰ অনুষ্ঠানটিৰ আৰম্ভণি কৰা। আমিও ধুনীয়াকৈ ঠাণ্ডা খাই খাই এই অনুষ্ঠানটিৰ উপভোগ কৰি আছো। আৰু তাৰ পিছত আমাৰ খোৱা টাইম হ'ল। খোৱাটো মেইন নহয় জানো? আৰু খাই বৈ অলপমান ডেন্স চাই আমি তাৰ পৰা ওলাই দিলো। যিহেতু আজিয়ে ঘৰলৈ ঘূৰিব লাগিব। পিছে আমি আহি পোৱা দেৰি হ'ল আৰু মঙলদৈলৈ যোৱা লাষ্ট 4:30 বজাৰ ডাইৰেক্ট বাছখনো আমি আহি নাপালো। গতিকে আমি গুৱাহাটীলৈ যোৱা বাছতে উঠিলো আৰু আজি আমাৰ কপালখন ইমানেই বেয়া যে আহোতেও গোটেই ৰাস্তা আমি থিয় হৈ আহিছো আৰু এতিয়াও থিয় হৈ যাব লগা হৈছে। আৰু ফাইনেলি ঘৰ পাওঁ অৱস্থাতহে কিবাকে এটা চিট পালো আৰু এতিয়া আচলতে নাপালেও হ'ল হয় যিহেতু ঘৰ পামেই। ঘৰ পাই মই চাওমিন খাই শুই গলো যিহেতু বহুত ভাগৰ লাগি আহিছে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো।